কৰি দিয়ক ভাইজান মোক মাফ কৰি দিয়ক মোৰ এগেইনষ্টত থানাত কেছ দিয়ক তোৰ দৰে যদি সকলোৱে ভবাহেঁতেন মোৰ ৰেপ কৰা কেছ থানাত বহুত হ'লহেঁতেন গতিকে তোক মই মাফ কৰিব নোৱাৰো তই এনে এজন ব্যক্তি যিয়ে প্ৰথম মোৰ ওপৰত থানাত কেছ দিবলৈ সাহস কৰিছ গতিকে তই মৰিবই লাগিব মোৰ ওপৰত কেছ দিয়ক চালা মই যেনেদৰে ৰেপ কৰি আছিলো আগলৈও তেনেকে কৰিয়ে থাকিম গতিকে মোক বাধা দিবলৈ আহিবি এই অৱস্থাই হ'ব এবাৰ কিন্তু ৰিজাল্ট টপ কৰিলে সবে পাৰ্টি দিব লাগিব দেই এইটো মইতো দিমেই এইটো 100% তথাপিতো ৰাজা পাৰ্টিটো অলপ ডাঙৰ হ'ব লাগিব এইটো সঁচাই ডাঙৰকৈ দিবই লাগিব তই এই হ'ব ৰ এক্সামলৈ আৰু টাইম আছে নহয় পাই যাবি আহিছে নহয় আহি আছে ৰাজাহে কপাল আৰু দেই পাগল তোৰ দিন আহিব ৰ চিন্তা নকৰ নাই আমাৰ তেনেকুৱা দিন নাহিব চাগে ৰাজা সঁচাকে কৈছে একদম আমাৰ নাই আহিব টেনশ্যন নকৰ ভালনো কি আৰু তোমালোকৰ নিচিনা নহয় আমাৰ এইটো অলপ বেছি হোৱা নাই নে বাৰু বেছি হৈছে কৈছো এইবোৰ বাদ দে গম পাইছ নাই কলেজ টাইম হ'ব এতিয়া যাওঁ নহ'লে ক্লাছ নকৰোঁ ভাইজান বেটা তুমি আৰু বেয়া কামবোৰ বাদ দিয়া আজি এজনী কাইলৈ এজনী কিমান ছোৱালীক তুমি ধ্বংস কৰিবা চোৱা পাপা তুমিওতো মোৰ বয়সটো পাই আহিছা আৰু মই যদি এই বয়সতে যদি ফূৰ্তি নকৰোঁ কেতিয়া ফূৰ্তি কৰিম তথাপি বেটা এইবোৰ নিজকে অলপ কণ্ট্ৰল কৰ এইবোৰ কামৰ বাবে জেললৈ যোৱাটো এদিন মই নিবিচাৰোঁ তেতিয়া পাপা যদি মোক জেললৈ যোৱাটো নিবিচাৰা এজনী ধুনীয়া আচাই ছোৱালী মোক বিয়া পাতি দিয়ে মই বিয়া পাতিবৰ বাবে ৰাজি আছো তাকেই কৰা মোৰ পুৰণি বন্ধু এজন আছে
শুনিছোঁ তাৰ আৰু ছোৱালীজনী গাভৰু হ'ল। গতিকে শুনা-শুনি কৰি কথাটো পাতো। ঠিক আছে বাবা। দাদা ল দে আচ্ছা ভণ্টি তোৰ পঢ়া শুনা ঠিকে চলিছেনে ভালকে পঢ়িবি দেই দাদা তই জানো দেখোন মোৰ পঢ়া বেয়া বুলি মোক যেতিয়া তেতিয়া পঢ়া কথা সুধি নাথাকিবি দেই ঐ পাগলী কোনে ক'লে তোক তই পঢ়াত বেয়া বুলি এই গাঁওখনৰ ভিতৰত মোৰ ভণ্টিৰ নিচিনা পঢ়াত চোকা ছোৱালীয়ে নাই তোৰ দৰে ভণ্টি বহু ভাগ্য বলেহে পাইছো ভগৱানে নকৰক তোৰ মোৰ মৰম চেনেহবোৰ সদায় এনেদৰে দাদা এতিয়া যা তই ভাত উলিয়াগে বহুত ভোক লাগিছে যা এজনী কোন আকৌ ৰ মই বেগটো লুকুৱাই থৈ দিম দাদা নজনা চালা ইয়াতে থৈছিলো বস্তুটো ক'ত গ'ল বাৰু ইয়াতেতো থৈছিলো মই দাদা কিবা হেৰালে নেকি তাকে হে ভণ্টি পাৰ্চটো হেৰাইছে তই পাইছিলি নেকি বাৰু নাই পোৱা মই ধেৎ চালা চাও 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 তোৰ হাত দুখন কেলে এনেকে ৰাখিছ চাও নাই নাই কি আছে একো চাও নাই মোৰ হাতত তোৰ হাতত কি আছে চাও 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 মোক আগে ক'ব লাগিব ইয়াত থকা ফটোকপি কাৰ তই ধেমালি কৰি নাথাক কিন্তু দেই দে কৈছো দে নিদু তই আগতীয়াকে ক'ব লাগিব তেন্তে শুন তাত থকা ফটোকপি তোৰ হ'বলগীয়া নবজনী এতিয়াহে গম পাইছো হেল্ল' শইকীয়া মই পুৰণি বন্ধু বৰুৱাই কৈছোঁ বোলে তোমাৰ ছোৱালীজনীও বোলে গাভৰু হ'ল শুনিছোঁ মোৰ ল'ৰাও ডাঙৰ হ'ল ভাইজান গতিকে শইকীয়া যদি কথা মিলে চাবলৈ যোৱাৰ ইচ্ছা এটা কৰিছোঁ আচ্ছা কাইলৈ নহ'লে পৰহিলৈ গৈ আছোঁ ঠিক আছে ঠিক আছে ইমান দেৰি কৰিলা যে কেতিয়াবা দেৰি হৈ যায় আৰু উঠাওতে অলপ দেৰি হ'ব ঐ কি হ'ল মন মাৰি থকা যেন লাগিছে নে কোনোবাই কিবা ক'লে নি ভাবিছোঁ জীৱনৰ কথাবোৰ কি হ'ব কি নহ'ব জীৱনৰ কথাবোৰ মানে মই বুজা নাই মানে ভাবিছোঁ কিমান দিনো আৰু এনেদৰে থাকোঁ ছোৱালী মন হয় ন লক্ষ্মী হৈ বুজিছোঁ তুমি মানে বিয়া হোৱাৰ কথা ভাবি ৰ'বা সেইদিনো আহিব অতি সোনকালে পঢ়া শুনাবোৰ ভাল হৈ লওকচোন তাৰ পাছত একেবাৰে তোমাক মই নিজৰ আপোন কৰিম মাজনী এইফালে আছোন দেউতা কওকচোন কিয় মাতিছিলে মোক
মাজনী তোমাক এটা কথা কওঁ পৰহিলে মোৰ বন্ধু বৰুৱা আহিব বৰুৱা ল'ৰাটোৱে তোমাক চাব তুমি কিন্তু সেইদিনা থাকিব কি কি ক'লে দেউতা ইমান ডাঙৰ কথা এটা মোক গম নোপোৱাকৈ আপুনি সিদ্ধান্ত ল'লে অথচ মোক এবাৰ সুধি চাব লাগিছিলে নহ'ব দেউতা নহ'ব মই এইবোৰ নাজানো মই কথা যেতিয়া দিলো তই মানিব লাগে নহয় দেউতা মোৰতো কোনো পচন্দ থাকিব পাৰে ন কমচে কম আপুনি মোক এবাৰতো সুধি চাব লাগিছিলে মই এইবোৰ নাজানো বাটৰেও যদি শান্তি বিচাৰ তই কিন্তু মানিব লাগে বৰুৱা আহিনে আচ্ছা শইকীয়া কোৱা এয়াই মোৰ একমাত্ৰ ল'ৰা ভাইজান নমস্কাৰ আচ্ছা ছোৱালীজনীক মাতি দিয়া তামোচা লাগিছে নহয় জয়া জয়া বৰুৱা এয়াই মোৰ একমাত্ৰ বাহিব পাৰোনে তুমি পচন্দ কৰিছা যদি মোৰো কি আছে অহা বহাতে বিয়াখন পাতি দিওঁ বৰ ভাল কথা বৰুৱা বৰ ভাল কথা তেন্তে আংকল মই আশা কৰিলো নিশ্চয় নিশ্চয় জয়া কিয় মাতিলা মোক কোৱা তুমি কোৱা মোক বিয়া কৰোৱাবা নে নকৰোৱাবা পাগলী হলা নেকি কি কথাবোৰ কৈছা তুমি জানাই দেখোন মোৰ কথাবোৰ ঘৰত দেউতাই মোক বিয়া ঠিক কৰিছে ভাইজান বুলি কোৱা ল'ৰাটোৰ সৈতে শুনিছো সিহঁতে বহুত পাৱাৰ থকা মানুহ বোলে কি জয়া মই কি কৰোঁ এতিয়া বাৰু ইফালে ঘৰত ভনীজনী অকলে আনফালে পঢ়াটো আধৰুৱা মই কি কৰোঁ বাৰু এতিয়া প্লিজ ৰাজা কিবা এটা কৰা মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো কিন্তু জয়া এতিয়া উপায় উলিয়াওক কি মই তোমাক ঘৰত সোমোৱাই থ'বলৈও এতিয়া কথাটো জটিল হৈ পৰিছে এক কাম কৰা তুমি মোক দুদিনমানৰ কাৰণে পলুৱাই লৈ যোৱা কিন্তু কোনো কিন্তু নাই গতিকে তোক কথাটো ক'লোঁ ভনীক ভালদৰে চোৱা চিতা কৰিবি কথা বতৰাবোৰ ঠাণ্ডা হ'লে মই এদিনতে আহিম হ'ব দে ৰাজা তই চিন্তা নকৰিবি তোৰ ভনী মানে মোৰ ভনী গতিকে তোৰ ভনীক চোৱা চিতা কৰাটো মোৰ কৰ্তব্য তহঁতি ভালকৈ যাবি তহঁতক যিমান পাৰোঁ মই খবৰ খাতি দি থাকিম তেনে মই যাওঁ ঠিক আছে যা তই ভালকৈ যাবি খালি দেই বোলা বোলা
কোন ৰাজা? কাক চালা মই? হেল্ল' গুৰু, মই ভাইজানে ক'লো। নাই, মোক আপোনাৰ সহায় লাগে। নাই, মোৰ যিজনী ছোৱালীৰ লগত বিয়া ফিক্স হৈছিলে তাইক এই ৰাজা বোলা এটা বলীয়া কুকুৰে পলুৱাই লৈ গ'ল। তাক খালাচ কৰিব লাগে মই। তাৰ বাবে আপোনাৰ মোক সহায় লাগে। ঠিক আছে, আপুনি আহক আৰু ল'ৰা কেইটামান লৈ আহক লগত। ঠিক আছে। Go, go! মোৰ সন্দেহ হৈছে সি বেছি দূৰ যোৱা নাই। সি কুকুৰ এই হাবিতে সোমাই আছে। ইয়াতে বিচাৰো তাক। এই তহঁতে তাক ভালদৰে বিচাৰ বিচাৰ কৰ, আৰু য'তেই পাবি তাক টপকাই দিবি। কুকুৰ গুৰু ৰব, এইটো জয়াৰ ঘড়ী। মই চিনি পাইছো, এইটো জয়াৰ ঘড়ী। নিশ্চয় সিহঁতি ইয়াতে ক'ৰবাত লুকাই আছে। এই ল'ৰাহঁত, তহঁত দুটা এইফালে যা, আৰু তহঁত দুটা এইফালে যা। গোটেই জংঘল চলাত কৰি দে। তহঁতি চবেই শুনি ল, তাক য'তেই পাবি তাতেই টপকাই দিবি। গুৰু, ভাইজান, সিহঁতি দুটা ইয়াতে লুকাই আছে। ইহঁত ইয়াতে ক'ৰবাত লুকাই আছে।
ভালদৰে বিচাৰ ঐ তই সেইফালে যা ঐ তই সেইফালে যা গুৰু গুৰু যাওঁগৈ এতিয়া গুৰু তাৰ ভনীয়েককে উঠাই দিওঁ তাৰ ভনীয়েকক যেতিয়া উঠাম
আৰু এই পৃথিৱীত নাই তই তোৰ ভনীক কেতিয়াও বিচাৰি নাপাও তবে এই কুত্তা তই গুৰুৰ গাত হাত দিয় হা এই ভাইজান তই ইয়াক খতম কৰি দে মোৰ দয়াত চলে যায় এইজনী চা তোৰ ভনীক চা এনেকে পৰি আছে মই পেলাই থৈছো তাইক মই এই ভাইজানে পেলাই থৈছে তোৰো এতিয়া একে অৱস্থা হ'ব গম পালি ভাইজানৰ লগত কেতিয়াও পাংগা নলবি আমি এতিয়া জয়াক লৈ ইয়াৰ পৰা গুচি যাওঁ বৈ ইহঁত ইয়াতে পৰি থাকক বল আজিৰ পৰা তই মাথো মোৰ ভাইজান
সেয়া চা যদি কৈছিলো মই তোৰ নবক লগ কৰা তোৰ নব শুনি শুনি